हेलो एवरीवन আৰু এটা নতুন ভিডিঅলৈ স্বাগতম আজি আকৌ পাকঘৰৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো আজি বনাবলৈ গৈ আছো বিৰিয়ানী ভাবিলো ভিডিঅ এটা বনাই আপলোড কৰি আপোনাককো দেখাও মই বিৰিয়ানী কেনেকৈ বনাও সেইখানে এফালে গৰম পানী কৰিলো কৰি ইয়াত তেজপাত এপা ফুল কি কয় নাজানো দেখিবলৈ পদুম ফুলৰ নিচিনা লগতে দালচিনি লং দি এয়া চাউল দি দিলো চাউলখিনি ভালকে লৰাই চাউলখিনি দিয়াৰ পাছত মই ভালকে লৰাই লম লৰোৱা পাছত ইয়াত দিম অলপ ঘিউ দিব পাৰে আপোনালোকে ৰিফাইনও দিব পাৰে ঘিউ দিলে গোন্ধটো অলপ ভালকে ওলাই তাৰ পাছত দিম নিমখ আৰু ভিনেগাৰ দিলে চাউলগিটা এটা হৈ থাকে হেতু কাৰণে ভিনেগাৰ দিব লাগে তাৰ পাছত অলপ লৰাই মেলি লম এফালে মাংসৰ কাৰণে মছলা ৰেডি কৰি আছো মই এফালে মাংস লৈছো 1 কেজি লগতে দৈ লগত হালধি জিৰা ধনিয়া পাউডাৰ লগতে জলকীয়া গুৰি আৰু চিকেন মছলা গুটেখিনি দি মই ভালকে মিলাই লম আপোনালোকে বিৰিয়ানী কেনেকৈ বনায় মোক জনাবচোন লগতে নিমখ আৰু নেমু দি দিলে মাংসখিনি এটা হৈ থাকে ভাঙি নাযায় হেকানে নেমু দিব লাগে বিৰিয়ানী বনালে তো এইখিনি আমি ভালকে হানি মেলি অলপ দেৰি কাৰণে ৰখাই দিলো এফালে মই পিয়াজ ভাজি আছো বিৰিয়ানী কাৰণে ৰঙা হোৱালৈকে ভাজি থাকিম তাৰ পাছত এইফালে মই আকৌ সসতে তেল দি পিনি মাংসখিনি ভাজি লম কুকাৰটো বনাব পাৰে কেৰাহীটো বনাব পাৰে কিন্তু মাংসখিনি কেৰাহীত সসত বনালে একেকোপে হৈ যায় এতিয়া মই মেৰিনেট কৰি থা ইয়াত বিলাহী আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া দি ভালকে হানি লম আপোনালোকে বাৰু মোৰ নিচিনা বনায়নে কমেন্ট এটা কৰিবচোন তাৰ পাছত এই গুটেখিনি ইয়াত ঢালি দিম ঢালি ভালকে লৰাম এয়া ধনিয়া কাটি থোৱা ধনিয়া দিছো তাৰ পাছত ভালকে লৰাই মেলি লম তাৰ পাছত ইয়াত দিম মই বিৰিয়ানী মছলাটো নিদিলেতো বিৰিয়ানীটো হয় সম্পূৰ্ণ হৈ নুঠে ন তাৰ পাছত পানী দি এয়া আমাৰ মাংস জুল ৰেডি যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিছে অলপ মাংস কাহি লৈছো যেহেতু দুটা লেয়াৰত বনাই আছো এটো কাৰণে ইফালে মই চাউল খিনি হোৱা পাছত এনেকে ঢালি দিছো আপোনালোকে চাউলখিনি সম্পূৰ্ণ নিহিজাব অলপ বইল হলে হৈ যাব যেহেতু বিৰিয়ানী ভাপত চাউলখিনি আৰু হিজি যাব বেছি হিজি গলেও প্ৰবলেম হয় তো এই দেখিছেনে এটা লেয়াৰ মই কমপ্লিট কৰিলো এটা লেয়াৰত এনেকে দি তাৰ ওপৰত মই ভাজি থোৱা ৰঙা পিয়াজখিনি ওপৰে দি দিছো তাৰ পাছত লগত দিম গৰু ঘিউ তাৰ পাছত ফুড কালাৰ এনেকে দি পিনি এটা লেয়াৰ মই কমপ্লিট কৰিলো দেখিছে নহয় আকৌ নেক্সট লেয়াৰটোৰ কাৰণে আকৌ ইয়াৰ ওপৰত মাংসখিনি দি দিম আৰু মাংসখিনি পৰাপক্ষত অলপ জুল থলে চাউলখিনি আমাৰ হিজাত সহায় হয় আৰু গুটেই গোন্ধটো ভিতৰত ধুনিয়াকে আহি পৰে হেকানে আপোনালোকে মাংসখিনি জুল থব গুটেখিনি দি পিনি আকৌ দেখিছে নহয় মই চাউলখিনি আকৌ ইয়াৰ ওপৰত দি দুটা লেয়াৰ বনালো তাছত হে তাৰ পাছত আট লেয়াৰটো নেদেখালো এনেকে ওপৰত চাউলখিনি দিয়াৰ পিছত পিয়াজ দি এনেকে আকৌ বিৰিয়ানী ঘিউ পিয়াজৰ ভাহিখিনি দি পিনি আটা লাডু এটা বনাই এনেকে ঢাকি দিব যাতে ভিতৰৰ বতাহটো বাহিৰলৈ নোলায় তাৰ পাছত এই আমাৰ বিৰিয়ানী 10 মিনিটৰ পাছত ৰেডি যদি মোৰ ভিডিঅটো চাই ভাল লাগিছে প্লিজ লাইক শেয়াৰ এণ্ড কমেন্ট এটা কৰি দিব যাতে মই আৰু খোৱা ভিডিঅ দিব পাৰো আৰু ভিডিঅটো চাই কেনেকুৱা পালে মোক জনাব আজিলে আহিছো বাই বাই